খবৰ নিচিনাকৈ ইয়াতো ৰিল বনাই আছে। ৰিল বনাইছে নে কি বনাইছে নাজানো আৰু ৰিল ফটো ইনফ্লুৱেঞ্চাৰ চাগে। অকণমান চাইড লাগিছিলে আমাৰ গাত হ'লেও বোলে আমাৰ মোবাইলৰ জেগাতে আছে দেই। মই ৰ ভিডিঅ' কি ধুনীয়া ভিউ ঐ, চা না তোমাক কচম কেনেকুৱা ভিউ এইটো। মুখৰ আগত মানে কিবা চিনেমা এখন চলি থকা নিচিনা লাগিছে। ৰ ভিডিঅ' হয় পূৰা। এইখন ওপৰত ড্ৰোন এখন উৰি আছে, এইখন ড্ৰোনখন। আৰু মানে ভিউ মই ইয়াত একো একো মানে মই একো কালাৰ গ্ৰেডিং কৰা নাই। টেকন'লজি নদী চব একেলগে। চিনেমা কিছুমান এনেকুৱা এনেই নেদেখায়। আৰু সেই নাওখন মেহেল টাইপ লাগিছে নে এইটো মেহেলে? মাৰ্ভেলৰ চিনেমা DC চব। এইটো এছগাৰ্ড ঘৰ ওপৰৰ পৰা উৰি আহিব এতিয়া। লকি চকী চব ওলাব। নহ'লে এখন গথম চিটি নেকি? বেটমেনৰ ব্ৰুচ ৱেইনৰ চিটি বোলে এখন। ভাবোঁ বুলি ক'লে চব ভাবিব পাৰোঁ। কেনেকুৱা চালিয়া DC মাৰ্ভেলৰ চিনেমাক টক্কৰ দি দিব এইটো ভিউৱে। আমি লাইভ চাই আছোঁ। কিবা এটা মই কিমান কৈ থাকিম মুখৰ আগত দেখাই বোলে। অলপ ডিষ্টাৰ্বেঞ্চ হৈ গৈছে আমাৰ ভিউত, অলপ ডিষ্টাৰ্বেঞ্চ হৈ গৈছে। এচিষ্টেণ্ট কিবা এটা কৰা। কিবা এটা কৰা তুমি। কি হৈছে এইবোৰ ভিডিঅ'ত এইবোৰ কোন আহি গ'ল গপকে। জুম কৰিব লাগিব। আকৌ আহিলে এতিয়া ঠিক হৈ গ'ল এতিয়া ঠিক হৈ গ'ল। এতিয়া আমি দৰ্শকক পাটায়া ভিউ দেখাব পাৰিম। পাটায়া বিচৰ ফ্ৰীত, একদম ফ্ৰীত হয় নাই? যাদু চাওক প্ৰকৃতিৰ। প্ৰকৃতিৰ পৰা অকণমান দূৰ আহি গ'লোঁ, আকৌ যাওঁ ওচৰলৈ। মুঠতে এইটো ৰ ভিডিঅ' আৰু এইবোৰ কমেণ্ট্ৰি কৰা নাই। মুখৰ পৰা যি ওলাই আছে। আকৌ আহি গ'ল, আকৌ ডিষ্টাৰ্বেঞ্চ আহি গ'ল। আজি ডিষ্টাৰ্বেঞ্চ নালাগে আমাক। চাওঁ আমাৰ মটিভেটেড ল'ৰা আমি। ভালকৈ ভিডিঅ' এটা বনাব লৈছোঁ। নকৰিব আবে অকণমান চাইড লাগিছিলে আমাৰ গাত হ'লেও বোলে আমাৰ মোবাইলৰ জেগাতে আছে। মই এইখিনিতে আছোঁ। লোকেশ্যন চেঞ্জ কৰিব ন, মই বহি আছোঁ কাৰণ, আৰু নহ'লে ভিউটো বেয়া হৈ যায়। এতিয়া আহিছে কি কৰিব এফালে মিলাবলৈ গ'লে এফালে ওলাই দুফালে ক'লে নি মই কেমেৰা আবে মই বেলেগলৈ নিছোঁ দেই কেমেৰা। মাৰ্ভেলৰ চিনেমাত ভিলেইন আহি গ'ল। কাৰোবাক মাত দেই, এভেঞ্জাৰ মাত, আইৰন মেনকে মাত।
চবতে ডিষ্টাৰ্বেঞ্চ, ইয়াত এতিয়া ল'ৰা ডিষ্টাৰ্বেঞ্চ, তাত ছোৱালী ডিষ্টাৰ্বেঞ্চ, বহুত দিগদাৰ। কম বাজেটৰ চিনেমা হ'লে সেইটোৱে দিগদাৰ, কম বাজেটৰ চিনেমা হ'লে সেইটোৱে দিগদাৰ। মানুহবোৰকো একো ক'ব নোৱাৰিতো, চবেই ফটো মাৰিবলৈ আহিছে পাব্লিক প্লেচ, সেইকাৰণে একো কোৱা। এই ছোৱালীজনীও লৈ আছে তাইৰ টেবলেট নে কি নাজানো, ইমান ডাঙৰ টেবলেটেও, তাত ফটো উঠাই আছে। এইফালে আংকুল পুতেক চাগে, এইফালে জানো কোন হয় নাজানো আৰু। আপোনালোকে ভিউ চাওক, ইয়াত জুম নহয় মোবাইলত, চৰি। ভিউ এটা দেখাওঁ। আকৌ ভাল ভিউটো দেখাই দিলোঁ লাষ্টত। এইখন এছগাৰ্ড, প্ৰনাউন্সিয়েশ্যন বেয়া হ'ব পাৰে দেই, সেইটো নাজানো আৰু, মই আৰু আছামিছ এক্সেণ্টতে তাত কথা কওঁ। অসমীয়া আমাৰ মেইন ভাষা, so be proud of it. তোমাৰ নিচিনাকৈ ইয়াতো ৰিল বনাই আছে, ৰিল বনাইছে নে কি বনাইছে নাজানো আৰু, ৰিল ফটো ইনফ্লুৱেঞ্চাৰ চাগে। পৃথিৱীখনেই চেঞ্জ হৈ গৈছে, এভৰিৱান ইজ বিজি উইথ মোবাইলছ। মই নিজেও অৱশ্যে, খালি উপায় নাই, কি কৰিম এতিয়া।